নমস্কাৰ বন্ধুসকল, গাহৰি ফাৰ্মৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া চাওক গাহৰি পোৱালিকেইটা, সিহঁতৰ এই ঠেঙৰ এই খুৰাবিলাকত ফুলি গৈছে। এইকেইদিন একেৰাহে বৰষুণ দি থকাৰ কাৰণে ৱালটো অলপ পানী হৈ আছিলে, সেইবাবে সিহঁতৰ এই খুৰাবিলাকত ঘাঁহ হৈ গৈছিলে আৰু ফুলি গৈছে। চাওক কেনেকৈ ইটো হাত ফুলি গৈছে। সিহঁতৰ এণ্টিবায়'টিক ইনজেকশ্যন দি আৰু পটাছ পানী দি ফুলা জেগাডোখৰত লগাই থকা হৈছে। এয়া মাকজনী। আপোনালোকে মোৰ এই ফাৰ্মৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই গাহৰি পোৱালিটো স্কিনত অলপ ঘামুচি নিচিনা ওলাইছে, ৰঙা ৰঙা। এইকেইটা গাহৰি চাওক। আৰু সিহঁতক এনেকুৱা হ'লে মানে সিহঁতক এণ্টিবায়'টিক ইনজেকশ্যন এটা দি আৰু পটাছ পানী দি ধুই থাকিব লাগে আৰু ভাল হৈ যায়। আৰু মই তেনেকেই পোৱালিকেইটা এতিয়া বচাই ৰাখিছোঁ। আৰু এই বাৰিষা ছিজনত এইটো FMD ৰোগটো বহুত সোনকালে হয়, বোকা পানীৰ কাৰণে হয়। আৰু সেইটো কাৰণে মই সিহঁতক এতিয়া এইটো চাওক এনেকুৱাকৈ হয়। এইটো ঘাঁহ লাগি যায় আৰু ভৰি ঠেঙৰ এই খুৰাবিলাক ফুলি উঠে, এই নখবিলাকৰ ওচৰত। সিহঁতক বৰ ভালকৈ ভাল হোৱা নাই, হ'লেও এতিয়া 4 দিনমান হৈ গ'ল সিহঁতৰ এই হৈ থকা বেমাৰটো। ভাল পাবগৈ, আগতকৈ বহুত ভাল হ'ল। সিহঁতৰ এই মুখবিলাকতো হৈছিলে, এই পোৱালিবিলাকৰ মুখবিলাকতো হৈছিলে। সেইটোৱে এণ্টিবায়'টিক ইনজেকশ্যন আনিব আৰু ডক্তৰকো দেখুওৱা হ'ল, ভেটেৰিনেৰী ডক্তৰক দেখুওৱা হ'ল আৰু ডক্তৰে ক'লে এণ্টিবায়'টিক দি দিয়া আৰু এণ্টিবায়'টিক দি পটাছ পানী দি ধুই থকা বুলি ক'লে। আৰু তেনেকুৱাকৈ মই নিজে লাগি আছোঁ অকল ফাৰ্মখনতে, নহ'লে সিহঁতৰ এতিয়া দিনে ভাল নহ'লে এতিয়া সিহঁতৰ ফুলি গৈছিলে। এই পোৱালিটোতো খাব পৰা নাছিলে, মই দুধ দানি আনি খুৱাইহে ইয়াক বচাই ৰাখিছোঁ এতিয়া।